Hello everyone, welcome back to my channel. আজি বহুত দিনৰ মূৰত এটি লং ভিডিও কৰিব লৈছো। কি ক'ব আজিকালি ইমানেই বেছি ব্যস্ততা হৈ গৈছে সময় নাপাও লং ভিডিও বনাবলে যিমান পাৰো শেয়াৰ কৰি আছো শৰ্ট ভিডিও বিলাক। আজি হেকানে আজি হল মাঘ বিহুৰ উৰুকা। সো আজি এটি ভিডিও বনাম বুলি স্টাৰ্ট কৰিছো। আশা কৰিছো শেষলৈকে চাব ভিডিওটো আৰু আজি মোৰ ডিউটি আছিলে সো ৰাতিপুৱাটো গলো ডিউটি 5:30 লৈকে ঘৰ আহি পালো আহি পাই এতিয়া গা পা ধুই চাকি বন্তি দি একদম ৰুমটো দেখিছেনে ধোঁৱা হৈ আছে আসলতে ধূপ জ্বলাইছিল আৰু মই অকনমান ধোঁৱা টাইপ ধূপ এটা জ্বলাই পেলাই বিৰাট ভাল পাওঁ সেইকাৰণে বিচাৰি কেঁচা ধূপবোৰে আনো বেছিকে সেইকাৰণে অকনমান ধোঁৱা হৈ আছে এনিৱেজ এতিয়া আজি উৰুকাতনো আমাৰ কি কৰিছো কি নাই কি বনাম উৰুকা বুলি বিশেষ কি খাম গোটেইখিনি আজি ভিডিওটো শ্বেয়াৰ কৰিম আৰু আজি বিহু বুলিয়ে বহুত দিনৰ মূৰত লং ভিডিও এটা কৰিবলৈ ষ্টাৰ্ট কৰিছো আশা কৰিছো হেগলৈকে চাব পুনৰবাৰ কলো বলক এতিয়া অকমান চাহ খাই লওঁ ফাৰ্ষ্ট তাৰ পিছতহে লাহে দিনৰ কাৰণে আগবাঢ়িম আজি আমি বিহুৰ দিনত হেলমেট পিন্ধিম হে পেন পিন্ধিবা আহা এইবোৰ থৈ দিয়া বলক এতিয়া যাওঁ তললে আগতে চাহ কাপ খাই লওঁ স্পেচিয়েল চাহ কাপ খাই লওঁ ন বেবি কি খাব চকলেট মিল্ক আজি ঠাণ্ডা হেলমেট আজি ঠাণ্ডা ঠিক আছে হ'ব এতিয়া ব'লা প্ৰথমতে চাহৰ যোগাৰখিনি কৰি লৈছোঁ বেছি ষ্টাৰ্টাৰ্ছ খোৱা নাই কাৰণ পিছত ভাত খাবলৈ মন নাযায় আৰু আজি উৰুকা বুলি বিশেষ মোৰ বহুত বেছি ফেভৰেট আছিলে আৰি মাছ সৰিয়হেৰে বনাম আৰু এইফালে মানাছে বনাই আছে মাটন আৰু এইফালে মই সৰিয়হখিনি বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আজি বহুত সোনকালে আহিলোঁ ডিনাৰলৈ কাৰণ সোনকালে ৰেডি নহ'লে অকণমান বহিবই নাপায় চ' এইফালে মই সৰিয়হ হ'বলেই হ'ল আৰু আৰি মাছেৰে মোৰ যে বহুত বেছি ফেভৰেট জানেনে আৰু কোনে ভাল পায় জনাবচোন মোক কমেণ্টত আৰু এইফালে বেবীয়ে গান চাই আছে জুবিন বৰ্তাৰ গান চাব জুবিন বৰ্তাৰে গান চাব তাই নাচিও থাকিব চ' তাইৰ ফেভৰেট গানবোৰ বজাই দিছোঁ তাই এনজয় কৰি আছে মা আৰু দেউতাও আছে আৰু এইফালে লোকেল চিকেন দেউতাৰ কাৰণে আৰু বাচ্চাকেইটাৰ কাৰণে তো এয়া ৰেডি হৈ গ'ল আৰি মাছ সৰিয়হেৰে মাটনো হৈ গ'ল অলমষ্ট চ' চব লাহে হৈয়ে গ'ল আৰু সোনকালে মাটনখন ইয়ামি লাগিছে নাই বাৰু দেখি আপোনালোকৰ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে মানাছে মাটন বনালে বহুত ধুনীয়া বনায় সেইকাৰণে আনিলে সিয়ে বনায় প্ৰায় জল্দি কৰোঁকৈ আল্টিমেটলি গৈ পেলাই 11টা বাজিলে তথাপি অকণমান বহি লৈছোঁ আৰু এতিয়া সকলোৱে একেলগে ডিনাৰ কৰিব বহিলোঁ মই ভিডিঅ'ত নাই কাৰণ ভিডিঅ'টো কৰি আছিলোঁ মই চ' এনেকৈয়ে পাৰ হ'ল আমাৰ উৰুকাৰ ৰাতিটো আৰু এয়া হৈছে পিছদিনাখনৰ মানে বিহুৰ দিনাখনৰ ৰাতিপুৱাৰ চিন ৰাতিপুৱা সকলোৱে একেলগে বহি আমি একাপ চাহ খালোঁ লাৰু পিঠা আৰু কিবাকিবি লৈ গুড মৰ্ণিং এভৰিৱান সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া আমি ওলাইছোঁ অকণমান মাহঁতৰ ঘৰতো যাওঁ তাৰপিছত আৰু অলপ যাম বেলতলাৰ ফালে যদি পাৰোঁ দেখুৱাই থাকিম আপোনালোকক চাই থাকিব আৰু মোৰ বেবীয়ে আপোনালোকক বিহু উইশ কৰিব এবাৰ হেপী বিহু কৈ দিয়া হেপী বিহু কি কৰি আছা কম হেপী ভোগালী বিহু বিহু লাভ ইউ অল বাই হেপী বিহু এয়া এতিয়া মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু দাদাৰ সৰু ছোৱালীজনী যে ইমান মৰম লগা হৈছে একদম চৰাইৰ নিচিনা মাতি থাকে মৰম লাগে মানে তাতে গ'লে তাইক এৰি আহিবলৈ মন নাযায় আৰু মাহঁতক বাহিৰতে এনেকৈ বিহু উইশ কৰি আহিলোঁ একেবাৰে নৰখিলোঁ আৰু কাৰণ আমাৰ যাবলগীয়া আছিলে বেলতলা মানসৰ মোমাইকহঁতৰ ঘৰত যোৱা প্লান কৰিলোঁ ছাডেনলি চ' তাতে যাব লগা আছিলে কাৰণে মাহঁতৰ তাত একেবাৰে নৰখিলোঁ মানে 15-20 মিনিটমান থাকি পেলাই গুচিয়ে আহিলোঁ এয়া চাওকচোন বিহুৰ কাৰণে কেনেকুৱা ৰাস্তা খালী ন গুৱাহাটী যেনে লগা নাই আনদিনাখন যে কিমান ট্ৰাফিক আজি একদম খালী লাগিছে এয়া আহি পালোঁ মামাহঁতৰ ঘৰ প্ৰত্যেকবাৰ বিহুতে মামাহঁতৰ ঘৰত যোৱা হয় প্ৰায় আৰু
এবাৰো আহিলোঁ আৰু এবাৰ আহি খুব ভাল লাগিলে মাহীৰ ল'ৰা আৰু বোৱাৰীকো লগ পালোঁ একেবাৰে তাতে টিকলাটোক বহুত দিন লগ পোৱা নাছিলোঁ সিহঁতেও সেই একে সময়তে গৈছিলে বিহুৰ কাৰণে আমিও গ'লোঁ খুব ভাল লাগিলে বহুত কথা পাতিলোঁ গোটেইখিনি একেলগে বহি চাহ খালোঁ লাড়ু পিঠা খালোঁ দৈ চিৰা খালোঁ বহুত কিবাকিবি খালোঁ তাৰপিছত ভাল লাগিলে সময়খিনি আমি আহি পালোঁ ঘৰ মামাহঁতৰ ঘৰত গৈছিলোঁ বহুত ভাল লাগিলে তাতে মানে মাহীৰ ল'ৰা আৰু বোৱাৰীকো লগ পালোঁ ঘৰত গোটেই কামবোৰ আধৰুৱা কৰি থৈ গৈছোঁ বিহু বুলি গৈ এনেই কিবা এটা ভালো লাগে সেইকাৰণে ভাবিলোঁ আহিয়েই বাকী কামখিনি কৰিম ফাৰ্ষ্ট তাতে গৈ আহিলোঁ এতিয়া মাইনালৈ অকণমান ভাত বহাইছোঁ আৰু মই দৈ চিৰা খাই বহুত ভাল পাওঁ জানেনে আপোনালোকৰ বাৰু কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মামীহঁতৰ ঘৰতো খালোঁ এগাল কিবাকিবি দৈ চিৰাও খালোঁ ষ্টিল মই এতিয়া আৰু বেলেগ একো নাখাওঁ আৰু আধা ঘণ্টামান পিছত অকণমান দৈ চিৰাকৈ খাই দিম আৰু আজি যিহেতু আমি ভাত পানী নাখাওঁ এতিয়া মই কামখিনি ফিনিছ কৰি আৰু এটা কাম আছে আজি অলপমান পিঠা বনাব আছিলে এইবাৰ মই একদম পিঠা বনাবলৈ সময়ে পোৱা নাই কাৰণ মোৰতো জানে যোনে যোনে জানে আৰু মই মেডিকেল ছেক্টৰত কাম কৰোঁ চ' একদম বনাব টাইম পোৱা নাই ভাবিছোঁ আজি অলপমান বনাম মই বনাই ভালো পাওঁ মাক কৈছোঁ অকণমান থৈ দিবলৈ মই বনাম এইখিনি কাম কাজ কৰি মেলি আজৰি হৈ তাৰপিছত বনাম আৰু এতিয়া বনাব লৈছোঁ চ' পিঠা বনালোঁ কেইখনমান তাৰপিছত ৰাতি আজি সোনকালে শুই দিলোঁ কাৰণ পিছদিনাখন আমাৰ আকৌ মন্দিৰ যোৱা প্লেন আছে হেল্ল' এভৰিৱান ভেৰি গুড মৰ্ণিং আজি ৰাতিপুৱাই উঠি এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰলৈ বহুত দিনৰ প্লেনিং আছিলে নৱগ্ৰহ মন্দিৰ যাম আৰু আজি যিহেতু দিনটো শুভ বিহু হয় গতিকে ভাবিলোঁ আজিয়ে যাওঁ আৰু এতিয়া ৰেডি হৈছোঁ আমাৰ লগত যাব অমিত আৰু জিয়া এতিয়া ওলাই যাওঁ জল্দি কাৰণ আৰু বস্তুখিনি ৰেডি কৰিও ল'বলৈ আছে যোৱাকালি ৰাতিয়ে প্ৰসাদ তিয়াই ৰাখিছিলোঁ সেইখিনি সোমাই ৰেডি কৰি লওঁ এতিয়া যাওঁগৈ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই থাকিম নোট নাই নেকি অঁ সেইটো খুচুৰাখিনি লাগিব তুমি ৰাখি থৈ দিয়া ইমানকৈ সমধি আছে কেতিয়াবা যে কিবা এটা ভাবি ৰাখিলে দেৰি হৈ গৈ থাকে কামটো হৈ নাহে কিন্তু পিছলৈ বেছি ভালহে হয়গৈ তেনেকুৱাই হ'ল নৱগ্ৰহত যাম ভাবি আছিলোঁ আৰু আজি গৈ থৈ খুব এটা ভাল দিনতে যাব পালোঁ বহুত বেছি ভাল লাগিলে আৰু আমাৰ এইবাৰৰ ভোগালী বিহু এনেদৰে পাৰ হ'ল আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে মোক জনাব নাপাহৰিব কমেণ্টত জনাব আৰু আজিলৈ আহিছোঁ সকলোকে বহুত শুভেচ্ছা জনাইছোঁ বিহুৰ বহুত দেৰিকৈ হ'ল বাৰু যিয়ে হওক ভিডিঅ'টোৰ শেষত আকৌ এবাৰ পুনৰ শুভেচ্ছা জনালোঁ আজিলৈ আহিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই